আপোনাৰ ভোটাৰ কাৰ্ডত আছে এড্ৰেছ শিলচৰ, আধাৰ কাৰ্ডত আছে চলিহানগৰ তিনিচুকীয়া। এইটো কেনেকৈ হ'ব পাৰে? আমাৰ এই অঞ্চলটোত হিন্দু মুছলমানে বসবাস কৰি থকা আজিৰ দিনত নহয়, আমাৰ ককা দেউতাহঁতৰ দিনৰ পৰা ইয়াত আছে, সকলোৱে মিলাপ্ৰীতিভাৱে আছে। কিন্তু আপোনালোকৰ নিচিনা মানুহে, সন্দেহজনক ব্যক্তি আপোনালোকৰ নিচিনা শিলচৰ নিচিনা জেগাৰ পৰা আহি, আপুনি নিজে কৈছে আপুনি শিলচৰৰ পৰা অহা হয়, সেই শিলচৰ নিচিনা জেগাৰ পৰা আহি কিনে আপোনালোকে সন্দেহজনক ব্যক্তি আহি আমাৰ এই অঞ্চলৰ এই মিলাপ্ৰীতি ভংগ কৰিছে আৰু আপোনাৰ এই সমাজখন এটা অশান্তি সৃষ্টি কৰিছে। আপোনাৰ ভোটাৰ কাৰ্ডত আছে এড্ৰেছ শিলচৰ, আধাৰ কাৰ্ডত আছে চলিহানগৰ তিনিচুকীয়া। এইটো কেনেকৈ হ'ব পাৰে? যদি বিভাগীয় কৰ্তৃপক্ষই যদি জানে এই বিষয়লৈ এওঁৰ ওপৰত তদন্ত কৰিব লাগে। আধাৰ কাৰ্ডত আছে এড্ৰেছ বেলেগ, ভোটাৰ কাৰ্ডত আছে এড্ৰেছ বেলেগ। देख सकते जो यहाँ जो मदरसा बनाया गया था और मदरसा को आगे तोड़ा जा रहा है। तो आसाम बोर्ड के जितने भी हमारे ब्लॉग इस पेज के माध्यम से देख सकते हैं। कल हमने एक न्यूज़ चलाया था, न्यूज़ के आज यहाँ का जितने भी दल संगठन और यहाँ का जो राज्य है जो मिलकर यहाँ आज जयश्री बुलाकर जो यहाँ मदरसा का क्लास चलाया जाता था, आज उनको बंद कराकर उनको आज जयश्री बुलाकर तोड़ा गया। तो ये देख सकते हैं कि আমাৰ এই অঞ্চলটোত হিন্দু মুছলমানে বসবাস কৰি থকা আজিৰ দিনত নহয়, আমাৰ ককা দেউতাহঁতৰ দিনৰ পৰা ইয়াত আছে, সকলোৱে মিলাপ্ৰীতিভাৱে আছে। কিন্তু আপোনালোকৰ নিচিনা মানুহে, সন্দেহজনক ব্যক্তি আপোনালোকৰ নিচিনা শিলচৰ নিচিনা জেগাৰ পৰা আহি, আপুনি নিজে কৈছে আপুনি শিলচৰৰ পৰা অহা হয়, সেই শিলচৰ নিচিনা জেগাৰ পৰা আহি কিনে আপোনালোকে সন্দেহজনক ব্যক্তি আহি আমাৰ এই অঞ্চলৰ এই মিলাপ্ৰীতি ভংগ কৰিছে আৰু আপোনাৰ এই সমাজখন এটা অশান্তি সৃষ্টি কৰিছে। আপোনাৰ ভোটাৰ কাৰ্ডত আছে এড্ৰেছ শিলচৰ, আধাৰ কাৰ্ডত আছে চলিহানগৰ তিনিচুকীয়া। এইটো কেনেকৈ হ'ব পাৰে? যদি বিভাগীয় কৰ্তৃপক্ষই যদি জানে এই বিষয়লৈ এওঁৰ ওপৰত তদন্ত কৰিব লাগে। আধাৰ কাৰ্ডত আছে এড্ৰেছ বেলেগ, ভোটাৰ কাৰ্ডত আছে এড্ৰেছ বেলেগ। এওঁৰ নেতৃত্বত লগতে নুৰুল আমিন, আমাৰ এই অঞ্চলৰ এজন বিখ্যাত ঠিকাদাৰ, আপোনালোকে হয়তো ৰাইজে চিনি পাব, আমাৰ তিনিচুকীয়াবাসী ৰাইজে চিনি পাব। তেখেতৰ নেতৃত্বত এখন মাদ্ৰাছা ইয়াত গঢ় লৈ উঠিছে। হয়, এই নুৰুল আমিন যিজন ঠিকাদাৰ, তেখেতৰ এই মাটিত তেখেতৰ টকা পইচাৰ বলত এই অসম আমাৰ খিলঞ্জীয়া মানুহৰ পৰা মাটি বাৰী কিনি অবৈধভাৱে মাটি বাৰী তেওঁ অবৈধ নহ'ব পাৰে। যেতিয়া আমাৰ হিন্দু মুছলমান খোলা আছিলে মাটি কিনিব পাৰে, তেনেকুৱা দিনতে তেওঁলোকে মাটি বাৰী কিনি ৰাখিছিলে এইবিলাক। আৰু এইবিলাক মাটি বাৰী কিনি হিন্দু মানুহে এইবিলাক মাটি বাৰী কিনি তেওঁ আজি ইয়াত মাদ্ৰাছা খুলিছে।